হিন্দু আৰু মুছলমান সম্প্ৰদায় মিলি একে শাৰীতে কৰোণা মুক্তিৰ বাবে প্ৰাৰ্থনা। কুকিলাত পূৰ্বৰে পৰাই চলি আহিছে হিন্দু মুছলমানৰ একতা। বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীত কালি সন্ধিয়া আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাৰ উদ্যোগত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। চাকি বন্তি আৰু ধূপ জ্বলাই কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ সন্মুখত থকা শিৱ মন্দিৰ প্ৰাংগণত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰে আৰু ইছলাম ধৰ্মাৱলম্বী লোকে মোনাজাত কৰি নেদেখাজনৰ ওচৰত দোৱা কৰে। বিশেষকৈ বঙাইগাঁও জিলাৰ শীৰ্ষ আৰক্ষীৰ লগতে সমগ্ৰ বিশ্বতে ক'ভিড-19ত আক্ৰান্ত হৈ থকা লোকৰ আশু আৰোগ্য কামনাৰ্থে এই সভাৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে। আৰক্ষী বহুকেইজন ব্যক্তি উচ্চ পদস্থ বিষয়াকে ধৰি আক্ৰান্ত হৈ আছে। তেখেতসকলৰ আশু আৰোগ্য কামনা কৰি লগতে বিশ্ব শান্তি ৰক্ষা অৰ্থে আজি আমি হিন্দু মুছলিম উভয় সম্পৰ্কৰ লোকে আজি আমাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ শিৱ মন্দিৰৰ ওচৰত আমি মিলি অলপ প্ৰসাদ পানীৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোৱে মিলি আমি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰি আমি প্ৰাৰ্থনা জনাওঁ। যদি যিটো মহামাৰী কৰোণা ভাইৰাছৰ আতংক সেই আতংক ৰোগটো নিৰ্মূল হোৱাৰ কাৰণে আমি উভয় হিন্দু মুছলমান উভয় মিলি আজি কুকিলা থানাৰ ওচৰত যিটো কালী মন্দিৰ আছে তাতে আমি কৰোণা ভাইৰাছ নিৰ্মূলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা মাগিলোঁ। হিন্দু মুছলিম আদি কৰি আৰু বাকী হয়তো বিহাৰী আছে সব আছে, সব জাতি মিলি ভগৱানৰ ওচৰত সৃষ্টিকৰ্তাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে এই কৰোণা ভাইৰাছৰ পৰা আমাক ৰক্ষা কৰে। আজি ৰাম মন্দিৰৰ শিলান্যাস কৰাৰ সময়তে সম্প্ৰতিৰ বাৰ্তা কঢ়িয়াই আনিছে বুলিও ক'ব পৰা যায়। বিশেষকৈ কুকিলাত আগৰে পৰাই হিন্দুসকলে মুছলমানৰ প্ৰতি আৰু মুছলমানসকলে হিন্দুৰ প্ৰতি সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰি আহিছে। বৰ্তমান সময়ৰ বাবে ই এক বিৰল দৃশ্যৰ দৰে হৈ পৰিছে। কুকিলাৰ পৰা ইয়াছিন আলীৰ প্ৰতিবেদন, ভাদৈ নিউজ।